ৰাজপথৰ মাজতে এজন ব্যক্তিয়ে কুকুৰৰ দৰে ভুকিছে মাথো ভুকিছে হাইলা কুকুৰৰ দৰে আচৰণো কৰিছে কিন্তু ব্যক্তিজনক কোনো পগলা কুকুৰে কামুৰাও নাই আৰু কোনো মানসিক বিকাৰগ্ৰস্ত ব্যক্তিজন নহয় কিন্তু সুস্থ সবল এজন ব্যক্তিয়ে কিয় ৰাজপথৰ মাজত এনেদৰে কুকুৰৰ দৰে আচৰণ কৰিছে আসলতে ব্যক্তিজনৰ নাম হৈছে শ্ৰীকান্ত কুমাৰ দত্ত আৰু ৰেশন কাৰ্ডত তেখেতৰ নামটো আহিল শ্ৰীকান্ত কুমাৰ কুট্টা আৰু হেয়ে ব্যক্তিজনে কেইবা দিনো ধৰি নামটো শুধৰণি কৰাবলৈ চৰকাৰী কাৰ্যালয়ত অহা যোৱা কৰিও কুট্টা নামটো দত্ত কৰিব নোৱাৰি অৱশেষত কুকুৰৰ দৰে আচৰণ কৰাটোৱে পথ বিচাৰি ললে আৰু এইটো দৃশ্য ৰাজপথৰ মাজতে ভিডিঅ' ছাৰৰ গাড়ী ৰখাই ব্যক্তিজনে কুকুৰৰ দৰে ভুকি ভুকি ৰেশন কাৰ্ডত অহা শ্ৰীকান্ত কুমাৰ কুট্টা নামৰ কাৰ্ডখন দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে এইটো ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত বৰকৈ ভাইৰেল হৈ পৰিছে আৰু এনে নাভূত নিচুত প্ৰতিবাদ দেখি ভিডিঅ' ছাৰেও অত্যন্ত লাজ পাইছে ব্যুৰো ৰিপৰ্ট আসাম 24